হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষত মই ৰিতেশ আৰু আপোনালোকে চাই আছে বি ক্লাছিক অসম। আৰু আজি হ'ল ভোগালী বিহুৰ উৰুকা, গতিকে এতিয়া ধুনীয়াকৈ খানাৰ আয়োজন এটা আছে আমাৰ বাহঁতৰ ঘৰত। তো তাতে যাওঁ, আমাৰ সপৰিয়ালে ধুনীয়াকৈ এটা ভোজ ভাত খাম, যিহেতুকে আজি মাঘৰ বিহুৰ উৰুকা আৰু সকলোৱে খাব যিহেতুকে। চ' আমিও খাম। এতিয়া বাহঁতৰ ঘৰত গৈ থাকোঁ, তাতনো কি বস্তুৰ আয়োজন কৰিছে, হাঁহ আছেনে, ছাগলী আছেনে, ব্ৰইলাৰ আছে, চাওঁ বলকচোন। আৰু সকলোৱে কাম বনত লাগি আছে তাত। আৰু দিনৰ পৰা সময়ে পোৱা নাই আজিৰ দিনটোত, আৰু ইফাল সিফাল কৰোঁতে। চ' আমাৰ নামনিগাঁও মিলন সংঘৰ ফালৰ পৰাও এটা আমাৰ ফিল্ডতে এটা ভেলাঘৰ গঢ়ি তুলিছে। চ' সেইটোও দেখুৱাম আপোনালোকক। সেইটো এটা বিশেষ আকৰ্ষণ বাৰু দেই। আমাৰ সৰু সৰু ল'ৰাকেইটাই ধুনীয়াকৈ এটা বিহুঘৰ নিৰ্মাণ কৰি তুলিছে। তো এতিয়া গৈ থাকোঁ প্ৰথমতে বাহঁতৰ ঘৰত, তাতে গৈ কিনো আয়োজন আছে সেইবোৰো চাম আৰু নিজেও অলপমান বনাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া গৈ থাকোঁ তালৈ। আৰু মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে যেন এই মাঘৰ বিহুৰ উৰুকা ধুনীয়াকৈ খাই বৈ এটা ধুনীয়া পালন কৰে, তাৰে কামনা কৰিছোঁ। তো বলক এতিয়া গৈ থাকোঁ। আহি গ'লোঁ মই বাহঁতৰ ঘৰত, আৰু ইয়াতে পূৰা আয়োজন চলি আছে। এয়া মাছৰ তৰকাৰী বৰ্তমান বনি আছে। এইফালে সকলোৱে আছে ইয়াত, বাচ্চা পাৰ্টি পোৱালি সকলোৱে আছে এয়া। আৰু ইফালে পিঁয়াজ ভাজি আছে, এইফালে মাছ বনাওঁ প্ৰথমতে। আৰু ময়ো আহি গ'লোঁ বিহুৰ উৰুকাৰ পাৰ্টিৰ বাবে বাহঁতৰ ঘৰত। এতিয়া মই বোলে বনাব লাগে হাঁহৰ মাংস। চ' লেটছ চি কেনেকৈ বনাওঁ, চাই থাকিব। ব্ৰইলাৰ মই নবনাওঁ। এতিয়া মোৰ টাইম, এতিয়া বনাই আছো মই হাঁহ। ইপিনে হাঁহ, এই আছো হাঁহ। ত' গাইজ ইয়াতে আছে হাঁহ, ইয়াতে আছে এয়া হৈছে আদা পেষ্ট, আৰু ইয়াত নহৰু পেষ্ট, এয়া হৈছে জলকীয়া পেষ্ট, এয়া পিঁয়াজ চিয়াজ আছে। বাকীখিনিও মাংস বনাব আছে। বৰ্তমান মই হাঁহটো বনাওঁ। এইটো হৈছে হাঁহ, আৰু এয়া পিঁয়াজ ধুনীয়াকৈ বহাই দিছোঁ। ত' গাইজ আজিৰ খানা একদম তামাম। ত' গাইজ এতিয়া বনাই আছোঁ আৰু বঢ়িয়াকৈ বনোৱা হোৱাৰ পিছত আপোনাক দেখুৱাম। ত' গাইজ এতিয়া ধুনীয়াকৈ বনাই লওঁ দেই গাইজ। ফাইনেলি মোৰ হাঁহৰ মাংস বনোৱা হৈ গ'ল। এয়া পূৰা মজাকৈ উতলি আছে। এয়া দেখিছে হাঁহৰ মাংস, খুবেই টেষ্ট হৈছে। ইফালে টেষ্ট কৰা মানুহ এয়া বাতি চেলেকি আছে, এয়া চাওক গাইজ। এয়া কেনেকৈ হৈছে টেষ্ট কৰি, কেনেকৈ লাগিছে? বাতি খালী কৰি দিলে গাইজ, পূৰা চাফা। মোৰ হাঁহৰ মাংস কমপ্লিট। এয়া সেয়াই আৰু ইফালে বনি আছে চিকেন। আৰু এয়া চংগু মংগু। ব্ৰইলাৰ খাবি না ছাগলী খাবি না হাঁহ খাবি? ব্ৰইলাৰ খাবি? বঢ়িয়া। গাইজ সিহঁতে বোলে ব্ৰইলাৰ আৰু মাছ খাব, আৰু আমাৰ হাঁহ আছে, ছাগলী আছে গাইজ। আৰু ইফালে বাহঁত আছে, সকলো চিন্না পিন্না চব আছে। আৰু ইফালে আমাৰ লিচা আৰু লালিও আছে। তো গাইজ সেয়াই বিহুৰ মজা গাইজ। আৰু এতিয়া বনি আছে ছাগলীৰ মাংস। এয়া হৈছে ছাগলী মাংস বনি আছে, আৰু ৰান্ধনি হৈছে মিছ পল্লৱী দাস। ছাগলী মাংসৰ ৰান্ধনি এয়া। বিহু বতৰত জুইত বনাই খোৱাৰ মজাই বেলেগ, হয়নে নাই? চ' গাইজ বনি আছে এতিয়া ছাগলী। আৰু ইফালে মাহঁত আছে, ইয়াতে বনাইছে চিকেন। ইয়াতে বা কি আছে? এয়া হৈছে মাছ। ইয়াত বা কি আছে? ইয়াত আছে চিকেন, এয়া ব্ৰইলাৰ হৈ গ'ল নেকি? গাইজ এয়া ব্ৰইলাৰ। চবেই নিজৰ নিজৰ কামত ব্যস্ত। আমাৰ বিহুৰ ঘৰৰ সপৰিয়ালে মিলি খানা আজিৰ উৰুকাৰ নিশা। আৰু ইফালে আল হাবিবি বনি আছে চবে। তো গাইজ আমাৰ খানা এয়া মাছ, হাঁহৰ মাংস খাই শেষ এয়া। আৰু ইফালে খাচী মাংস আছে, এয়া খাচী মাংস ইফালে খাই আছে। ইফালে ভিনদেউ খাই আছে, ইফালে বাইদেউ চালাড দি আছে। মোৰ কিন্তু বৈদ্য জ্বলা লাগিছে। এয়াই এতিয়া খানাৰ আয়োজন, বিহুৰ ধুনীয়াকৈ খাই আছোঁ। ঘৰৰ সপৰিয়ালে মিলি এসাঁজ আজিৰ।
আৰু গাইজ মই বৰ্তমান আহিছোঁ আমাৰ নামনিগাঁও ফিল্ডৰ মাজত আৰু এয়া হৈছে আমাৰ নামনিগাঁৱৰ যি সৰু সৰু ল'ৰাকেইটাই বনাইছে এটা নাৱৰ আৰ্হিত এটা ভেলাঘৰ এয়া হৈছে আমাৰ নামনিগাঁৱৰ ভেলাঘৰ এয়া হৈছে মেজি আৰু মই আছোঁ বৰ্তমান ফিল্ডত এয়া হৈছে আমাৰ নামনিগাঁও মিলন সংঘৰ তৰফৰ পৰা ভেলাঘৰ আৰু ইফালে জুই পুৱাই আছে মহন্ত আৰু ই বিহু মজা লাগি আছে আজি মজা লাগি আছে ইফালে জুই জ্বলাই আছে বিহুৰ জুই আৰু এয়া হৈছে ভেলাঘৰ চাওকচোন কি ধুনীয়া এটা ভেলাঘৰ তো গাইজ এইখিনিতে আজি আমাৰ উৰুকাৰ নিশা শেষ হ'ল খানা চানা খাই শেষ তো পুনৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম গুড নাইট বাই বাই